তো হেল্ল' গাইছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইছ সেইকেইদিন ভিডিঅ' দিব পৰা নাছিল, তাৰ বাবে চৰি, যিহেতু চকুৰ প্ৰব্লেম হৈছিল। চ' সেইকেইদিন আৰু মোৰ মোবাইলৰ পৰা দূৰত আছিলোঁ। চ' গাইছ আজি এটা এটা হোম টাৱাৰ দেখাবলৈ আপোনাক চেষ্টা কৰিম, য'ত মই থাকোঁ তাতে কেনেকুৱা পৰিস্থিতি চব সকলোবিলাক দেখুৱাম। তাৰ আগতে আপোনালোকে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক কৰা নাই এটা লাইক কৰি দিয়ক, আৰু মোক সৰুকৈ এটা মোৰ ইনষ্টাগ্ৰাম আইডি আছে, আপোনালোকে গৈ প্লিজ ফ'ল' কৰি দিয়ক। মই ডিছক্ৰিপশ্যন লিংকত দি দিম, আপোনালোকে গৈ ফ'ল' কৰি দিয়ক। তে বলক এতিয়া আমাৰ হোম টাৱাৰটো দেখুৱাই দিওঁ। তো ফাইনেলি অৱশেষত দেখুৱাবলৈ ওলাইছোঁ মোৰ হোম টাৱাৰ, য'ত মই থাকোঁ। আৰু আমাৰ ঘৰটো দেখি আপোনালোকে নাহাঁহিব, কাৰণ কিয় এতিয়া দুখীয়া মানুহ। তো গাইজ আপোনালোকে নাহাঁহিব, মই সাহস কৰি আপোনালোকক দেখুৱাব ওলাইছোঁ মোৰ হোম টাৱাৰ। চ' গাইজ প্লিজ এইটো ইগন'ৰ কৰক, মানুহৰ টেলেণ্টটো চাওক, মানুহৰ মানে দুখীয়াক নাযাব, ঠিক আছে গাইজ। বহুতে বেয়া কমেণ্ট কৰে, চব বেয়া লাগে, বেয়া কমেণ্ট নকৰিব। চ' গাইজ এইটো হৈছে আমাৰ হোম টাৱাৰ। মই লাজ নকৰোঁ, লাজ কি হ'ল। তো দিছ ইজ মাই হোম টাৱাৰ। তো চাই লওক, বৰ্তমান মাহঁত নাই। তো আমাৰ এনেকুৱা অৱস্থা, এটা ৰুম ইয়াতে থাকোঁ আমি, এইটো আমাৰ হোম টাৱাৰে। আৰু ইয়াতে মই এনেকৈ ঘুমাওঁ। তাৰপিছত যোৱা দুদিন আগতে আমাৰ মায়ে এইটো চকেছ আনিলে। চকেছটো চাই লওক, ৰ'ব মই দেখুৱাই আছোঁ। এই চকেছটো আমাৰ মায়ে আনিছে মাৰ কষ্টৰ টকাৰে। তো বহুত ভাল লাগিছে। তো বেছি বিশেষ একো নাই, চিলিণ্ডাৰকেইটা আৰু সেয়ে আৰু খাৱা দোৱা যি লাগে, এই কাপোৰ চাপোৰ ইয়াতে থওঁ। চ' কেতিয়াবা মন গ'লে আইনাত এনেকৈ মুখখন চাওঁ। তো এইটোৱে আছিল মোৰ হোম টাৱাৰ, একদম ফুল। তো আপোনালোকে যাতে নাহাঁহে, একদম মই আপোনাক হেৰি কৰি কৈছোঁ। চ' দুখীয়া মানুহ কি কৰিম, হয়নে নহয়। হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া উলাহেৰে আঁকি লোৱা জগত এখন আধা বাটতে এৰি থৈ আহি আজিও তাতে যে মগন এইবিলাক যে আপোনালোকে মোৰ পিছলে ফুল দেখি আছে, সেইটো হৈছে বহাগী ফুল। কি মাহত ফুলে? এপ্ৰিল মে'ত ফুলে। চ' এইটো পোৱাটো টান, কিন্তু যেতিয়া বিচাৰি আনিছে, মানে নিজৰ টকাৰে কিনি আনিছে। মই খুব কম দেখা পাওঁ এনেকুৱা ব্যক্তি, মানে ফুল ভাল পোৱা ব্যক্তি। তো ক'ত কি ফুল আছে সকলোবিলাক দেখুৱাই দিম আপোনালোকে ভিডিঅ' চাই দিয়ক। এইটো হৈছে মন্দিৰ, এইটো মন্দিৰ খুব সুন্দৰ মন্দিৰ, ইয়াতে পূজা দিয়ে। অপৰাজিতা ফুল আপোনালোকে চাই লওক। এইফালে নয়নতৰা কি ধুনীয়াকৈ মন্দিৰৰ আগত এইবিলাক চববিলাক কৈ আছে। মই কিন্তু নাম নাজানো, যেতিয়াই কৈ আছে নামবিলাক। চ' এইবিলাক ফুল বা কি ধুনীয়া, বাপৰে বাপ। আপোনালোকে এই ফুলটো চাওক ন, ওচৰৰ পৰা চাওক, কি মজা। আৰু এপ্ৰিল ফুলো আছে। তো আপোনালোকে ভাবিব পাৰিছে ফুলক যে ইমান ভাল পায়, এতিয়া আৰু চাই লওক। এটা ফুল দেখে, স্পেচিয়েল ফুল। এইটো ফুল আপোনালোকে দেখিছেনে, এই যে পানীত থকা ফুলটো। এই ফুলটো কিন্তু একদম বঢ়িয়া ফুল, একদম যত্ন কৰি ৰাখিছে পূৰা বঢ়িয়াকৈ। এইবিলাক ফুলেই ফুল আৰু দেখি আছোঁ ৰ'ব, মানে ফুল বুলি ক'লে শেষ নহয় সকলোখিনি। আজি আপোনালোক খালি মই ফুলেই দেখুৱাম। চাওক মোৰ পিছলে ফুলেই ফুল, একদম অগণন ফুল। কি বস্তু? এইটো হৈছে বিচল্যকৰণী। মই নাজানো, আপোনালোক কৈ দিলে ভাল হ'ব। কেনেকুৱা বা এইটো কিবা কৰিব পাৰি নেকি? ৰামক যে সেই কৰিছিল, তো লক্ষণক বচাইছিল। আপোনালোকে এটা মন কৰিবলগীয়া কথা, এইটো গাছ কি জানেনে আপোনালোক, কি নাম আছিল? বিচল্যকৰণী। এইটো দিয়ে কি বচাইছিল ৰামক। তো আপোনালোকে দেখিছে আগৰ যুগৰ কেনেকুৱা অদ্ভুত সৃষ্টি এইবিলাক, আৰু মই নকওঁ, মানে কি ক'ম আৰু এটা আমাৰ জেঠীৰ মানে ভাল অভ্যাস, জেঠীয়ে একদম খুব সুন্দৰ আচাৰ বনায়। তো আচাৰবিলাক দেখুৱাবলৈ ট্ৰাই কৰি আছোঁ। জেঠী পূৰা বনাই থৈ দিয়ে, মানে ইমান ভাল পায় আচাৰ আৰু ফুলক। তো চাই লওক, জেঠীয়ে দেখুৱাব। ৰ'ব হা, এইটো হৈছে ভোট জলকীয়াৰ আচাৰ। ৰ'ব দেখুৱাই আছোঁ। আৰে কেমেৰা ভাই, এইটো হৈছে ভোট জলকীয়াৰ আচাৰ। এইটো জেঠী পানী কৰিল একো নাই। তো এইটো হৈছে ভোট জলকীয়াৰ আচাৰ, জেঠীয়ে খুব সুন্দৰকৈ বনাইছে, বনাই পেলাই থৈ দিছে। বাহ, চাওক না, দূৰৰ পৰাই আপোনালোকৰ খাব মন গৈছেনে? ভিডিঅ'টোৰ দ্বাৰাই খাই লওক পূৰা একদম। আৰু আচাৰ বনাইছে, মই দেখুৱাই আছোঁ হা, একদম খুব ভাল হেবিট। কিহৰ আচাৰ? এইটো হৈছে আমৰ আচাৰ। ৰ'ব দেখুৱাই আছোঁ। এইটো হৈছে আমৰ আচাৰ। আপোনালোকে খাব মন গৈছে মই জানো, এটা কমেণ্ট মাৰি দিব, মাৰি দিলে আপোনাক এক পিচ দিয়া হ'ব। এইটো হৈছে আমৰ আচাৰ। গন্ধটো ওলাইছেনে গাইছ? আমৰ আচাৰ, ভোট জলকীয়াৰ আচাৰ আৰু বিভিন্ন ধৰণৰ আচাৰ বনাইছে, সকলোখিনি দেখুৱাই আছোঁ পূৰা। কিহৰ? পেপচিকাম। এইটো হৈছে আমাৰ পেপচিকামৰ আচাৰ। ৰ'ব হা, পেপচিকাম। আরে ভাই আজা
পেপচিকাম, এইটো হৈছে পেপচিকামৰ আচাৰ। পেপচিকাম এইটো হৈছে পেপচিকামৰ আচাৰ। খুব সুন্দৰকৈ বনাই সজাই থৈ দিছে। চাওক, মানুহৰ যে এনেকুৱা টেলেণ্ট থাকিব পাৰে গছ পুলি ৰোৱা, এইটো বহুত ডাঙৰ টেলেণ্ট। তাৰ উপৰি আৰু কি কৰিছে, পূৰা সুন্দৰকৈ আচাৰ বনাই পেলাই থৈ দিছে। এটা কৈ দেখুৱাই আছোঁ, আপোনালোকে খালি ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ। ৰ'ব হা, উলিয়াই আছে। তো আপোনালোকক অলপ আগত দেখাইছিলোঁ সেই কচ্চা টেঙা, সেই টেঙাটোৰ আচাৰ আপোনালোকক দেখুৱাই আছোঁ। এইটো হৈছে কচ্চা টেঙাৰ আচাৰ। আপোনালোকক দেখুৱালোঁ। মই গম পাইছোঁ আপোনালোকৰ খাব মন গৈছে, কিন্তু কেনেকৈ দিম, এইটো ভিডিঅ' হয়। চাওক কচ্চাৰ আচাৰ, চাওক ন, ভাই গোন্ধ মানে মই ওচৰত থাকি এনেকুৱা গোন্ধ পাইছোঁ মানে। আৰু আপোনালোকে এইটো ভিডিঅ'টো চাই আকৌ চাওক এই ধৰণৰ। এইটো হ'ল ভোট জলকীয়া, হয়নে? ভোট জলকীয়া। আৰু এইটো হৈছে কচ্চা টেঙা, আৰু এইটো হৈছে কি আছে আমৰ, এইটো পেপচিকামৰ। তো গাইজ, যদি আপোনালোকে ভিডিঅ'টোত কমেণ্ট কৰে যে জেঠিয়ে কেনেকৈ বনাই ৰেচিপিটো লাগে, তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব পাৰিব। মই নেক্সট ভিডিঅ'টোত জেঠিয়ে কেনেকৈ বনাই, কি দিয়ে, সকলোখিনি কথা লৈ আহিম। আৰু কিবা আছে নেকি আচাৰ? অঁ, লেবু টেঙাৰ আছে। লেবুটো বুজিবা কি মজা লাগে। লেবু টেঙাটো দেখুৱাই আছোঁ, লাষ্ট লেবু টেঙাটো দেখুৱাই আছোঁ একদম। তো এবাৰ দেখুৱাবলৈ লৈছোঁ গোল নেমুৰ যিটো আছে, সেই যে গোল নেমু ভাতৰ লগত খাই সেইটোৰ আচাৰ। চাওক তো গাইজ, এইমাত্ৰ এটা কথা ক'লে, ফুলকবিৰ আচাৰ আছে। আপোনালোকে শুনি আচৰিত হৈছেনে? এনেকুৱা মানে চাই লওক, ফুলকবিৰ আচাৰ অলপমান আছে, খাই মানে শেষেই হৈছে বৰ্তমান। এইটো হৈছে ফুলকবিৰ আচাৰ। চামুচৰ লৈ দেখাই দিয়কচোন, চামুচত। ৰ'ব হা, এইটো চাওক ফুলকবিৰ আচাৰ। ফুলকবিৰ আচাৰ চাই লওক গাইজ। তো ইমান ধুনীয়াকৈ ফুলকবিৰ আচাৰ বনাইছে। আপোনালোকে পাৰিব নেকি? মানে আপোনালোকে যদি বিচাৰে, যদি এনেকুৱা বনাব বিচাৰে, কণ্টেক্ট কৰিব। মই ইমেইলটো দি দিম, বা লাগিলে কণ্টেক্ট কৰিব। বনাই দিয়াৰ কাৰণে ৰেডি আছে অলৱেজ। তো আজিলৈ চাই থাকক আগত, স্কিপ নকৰাকৈ। তো গাইজ, এইটোৱে আছিল আমাৰ হোম টাৱাৰ। এজন দুখীয়া মানুহৰ হোম টাৱাৰ। হোম টাৱাৰ বুলি নকয়, আচলতে দুখীয়া মানুহৰ ঘৰ বুলি কয়। আপোনালোকে হয়তো বহুতে সেইটো ভাবিব। চ' যিয়ে যি ভাবক, মোৰ আপত্তি নাই। মই এইখিনিতে সুখী, ভগৱানে মোক এইখিনিতে দিছে। চ' মই এইখিনিতে সুখী। আপোনালোকে আগলৈ মোক ছাপোৰ্ট কৰি যাব, আৰু লগতে মোক ইনষ্টাগ্ৰামত আপোনালোকক লিংকটো দি দিম। আপোনালোকে গৈ ফ'ল' কৰি দিব দুখীয়া মানুহজনক। ঠিক আছে গাইজ, তো ভিডিঅ'টো আজি এইখিনিতে আছিল। ভিডিঅ'টো চাই কেনে লাগিলে, আৰু ঘৰটো চাই কেনেকুৱা লাগিলে, দুখীয়া মানুহৰ চাই ঘৰ কেনেকুৱা লাগে, আপোনালোকে গৈ পেলাই কমেণ্ট বক্স একদম খালী আছে, আপোনালোকে গৈ একদম ফালি দিয়ক। একদম কমেণ্ট, লাইক যি আছে কৰি যাওক। আৰু যদি ভিডিঅ'টো বেয়া লাগিছে, তেন্তে আনলাইক মাৰি গুচি যাওক। তো আজিলৈ ধন্যবাদ, শুভৰাত্ৰি। আৰু যে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিয়ক। ধন্যবাদ, টেক কেয়াৰ।